বৰ্তমান আমি উপস্থিত আছোঁ গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত। ইয়াৰ নৰ্থ লখিমপুৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকল, মই তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ মনৰ খবৰ ল'বলৈ চেষ্টা কৰিম যে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকি তেওঁলোকে কেনেকুৱা ধৰণৰ অনুভৱ কৰিলে। মই তোমাৰ কাষলৈ আহিছোঁ, তোমাৰ অনুভৱ কোৱা। মোৰ বহুত ভাল লাগিল, চিনেমাবোৰ প্ৰত্যেকটো চিনেমাই বহুত ভাল লাগিছে। হয় হয়, আৰু তোমাৰ অনুভৱ কোৱা। যথেষ্ট ভাল লাগিলে। আমি লখিমপুৰৰ পৰা আমি গুৱাহাটীলৈ চলচ্চিত্ৰ চাব আহিলোঁ। যথেষ্ট ধুনীয়া। সৰ্বমুঠ তোমালোকে কিমানখন চিনেমা চালা? আমি 12খন চিনেমা চালোঁ, ভাল লাগিলে, বৰ সুন্দৰ অনুভৱ। এয়া দেখা পাইছে, এয়া কাশ্মীৰী। মই কাশ্মীৰী অনুভৱ জানিব বিচাৰিম। তোমাৰ চলচ্চিত্ৰ মহোৎসৱৰ পৰা আজি ঘৰলৈ যাবা, তোমাৰ অনুভৱ কোৱা। বহুত বেছি ভাল লাগিল চাই, আৰু ইণ্টাৰনেট মাৰ্ডাৰ চাই ভাল লাগিল, তাৰপিছত মাছৰ জোল চাই ভাল লাগিল, কমুদিয়া। ঠিক আছে, তোমালোকে কি ভাবা চলচ্চিত্ৰ মহোৎসৱে আমাৰ অসমলৈ কেনেকুৱা ধৰণৰ খা খবৰ আনিব পাৰে বুলি ভাবা? বহুত নতুন নতুন খবৰ আনিব, আৰু ইয়াত থাকি যিখিনি মানে অভিজ্ঞতা হ'ল সেইখিনি খুবেই সুন্দৰ, আৰু ইয়ালৈ আহি খুব ভাল লাগিলে, খুব এনজয় কৰিলোঁ, বহুত ভাল লাগিল। তোমাৰ অনুভৱ কোৱা। বহুত ভাল লাগিলে, আৰু ইয়াত আহি যিখিনি দেখিছোঁ সেইখিনি আমি বেলেগত কোনো নাপালোঁহেঁতেন। গতিকে চৰকাৰক ধন্যবাদ জনাইছোঁ, তেওঁলোকে আমাক এইটো সুবিধা দিয়াৰ বাবে। বহুত ভাল লাগিলে। ঠিক আছে, ধন্যবাদ। এয়া দেখা পাইছে নৰ্থ লখিমপুৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকল আজি ঘৰলৈ যাব। আজি 3 দিন তেওঁলোকে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিলে, আৰু এই যিটো প্ৰক্ৰিয়া অসম চৰকাৰে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ দেখুৱাই ছাত্ৰ ছাত্ৰীসকলক বৌদ্ধিকভাৱে সমৃদ্ধ কৰাৰ যিটো চেষ্টা কৰিছে, সেয়া আমাৰ অসমৰ লগতে দেশ বিদেশৰ কাৰণেও আশাপ্ৰদৰ খবৰ হৈছে। আৰু মই আৰু অনুভৱ জানিবলৈ চেষ্টা কৰিম। তোমাৰ অনুভৱ কোৱা। ভাল লাগিলে, প্ৰথম আহিছোঁ, হয়, বিৰাট ভাল লাগিলে। এই চলচ্চিত্ৰ মহোৎসৱে আমাক কেনেধৰণে সমৃদ্ধ কৰিব পাৰে বুলি তুমি ভাবা? চলচ্চিত্ৰ মহোৎসৱে আমাৰ অসমৰ বাহিৰৰ যিবিলাক চিনেমা, এইবিলাকে আমাক বাহিৰৰ কাণ্ট্ৰিখনত কি হৈ আছে বা বাহিৰৰ ৰাজ্যবিলাকত কি হৈ আছে, এইবিলাক আমাক মেছেজ দিছে, ভাল লাগিলে। ঠিক আছে, আমাৰ মাজত উপস্থিত হৈছে মুনমি দত্ত ৰাজখোৱা মেম। বাইদেউৰ পৰা আমি অনুভৱ জানিবলৈ চেষ্টা কৰিম। বাইদেউ অনুভৱ। কি ক'ম, চিনেমা চালোঁ, কিছু সংখ্যক চিনেমা চালোঁ, কিছুৰ পৰা বঞ্চিত হ'লোঁ। কাৰণ মোৰ অকণমানি ল'ৰাটোক মই দুখ দিব নিবিচাৰোঁ, গতিকে তাৰ লগতে মই বাহিৰতে ৰ'লোঁ। অব্যক্ত, তোমাৰ অনুভৱ কোৱা। চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকি তোমাৰ অনুভৱ কোৱা। ভাল লাগিলে, বহুত ভাল লাগিলে। আমাৰ দুখো পালোঁ, সোমাব নিদিলে। ঠিক আছে, ধন্যবাদ। ইয়াৰ পিছত আমাৰ চৰ্দাৰ ছাৰে কিছু কথা আমাক সকলোকে উদ্দেশ্যি ক'ব। ছাৰ অনুভৱ কওক। অনুভৱ মানে ভাল লাগিলে মানে লখিমপুৰৰ পৰা ইয়ালৈ অহাটোৱে ডাঙৰ পৰিঘটনা। হয়, সেই পৰিঘটনাৰ পিছফালে কিছুমান কাৰক আছে, সেই কাৰক সকলোকে ধন্যবাদ জনাইছোঁ, যদি ইয়াত ক'বলৈ বিচৰা নাই। হয়, আৰু যিসকলে চালে তেওঁলোকৰ যদি আচলতে চেতনাত কিবা পৰিৱৰ্তন আহে, হয়, তেতিয়াহে ভাল লগাটো আচলতে মই হৈছে বুলি ক'ম। হয়, এতিয়া ভাল লাগিছে বুলি কৈ পেলাই খুব বেছি লাভ নহ'ব। যিবোৰ ল'ৰা ছোৱালী মই লৈ আহিলোঁ, হয় ছাৰ। সিহঁতৰ মাজত তেনেকুৱা যদি কিবা থাকে চেতনা, তেতিয়া ভাল লাগিছে বুলি ক'ব পৰা হ'ব। এতিয়া অভাৰঅল আজি বুলি ক'লে ভালেই লাগিছে বুলি ক'ব লাগিব। ঠিক আছে, ৰাজখোৱা ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমাৰ